নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখলৈ পুনৰ এটি গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আহিছোঁ আৰু আজি আমি আলোচনা কৰিম যে জীৱ-জন্তু সম্পৰ্কীয় কিছু কথা আৰু জীৱ-জন্তু সম্পৰ্কীয় এইখিনি কথাত আচলতে আমি পথৰ যিবিলাক গৰাকীবিহীন জীৱ-জন্তু আছে যাক কমিউনিটি এনিমেলছ বুলি কোৱা হয় আৰু বেছিভাগে আচলতে দেখা গৈছে কুকুৰে থকা দেখা যায় আমাৰ এলেকাসমূহত আৰু কমিউনিটি এনিমেল সম্পৰ্কত চৰকাৰী কি নীতি নিৰ্দেশনা আছে আৰু এই কমিউনিটি এনিমেল যিবিলাক আছে পথৰ যিবিলাক বিশেষকৈ গৰাকীবিহীন যিবিলাক কুকুৰ মেকুৰী বা এইবিলাক অন্যান্য যিবিলাক জীৱ-জন্তু আছে প্ৰধানত কুকুৰ এই পথৰ গৰাকীবিহীন কুকুৰক আচলতে আমি বহু পশুপ্ৰেমীসকলে খাদ্য যোগান কৰোঁ খাদ্য যোগান দিয়ে বহুতে নিস্বাৰ্থভাৱে এই কামত ব্ৰতী হৈ আহিছে আৰু মই ব্যক্তিগতভাৱে নাম উল্লেখ কৰিবলৈ এতিয়া নিশ্চয়কৈ উল্লেখ নকৰোঁ কিন্তু পৰৱৰ্তী সময়ত আমি তেওঁলোকক আপোনালোকৰ আগত পৰিচয় দিয়াৰ কাৰণে যত্ন কৰিম আমি তেওঁলোকৰ লগত আমি ব্যক্তিগতভাৱে কথা পাতিম আৰু তেওঁলোকৰ বিভিন্ন দিশ তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ অসুবিধা আৰু তেওঁলোকৰ যি এই নিস্বাৰ্থভাৱে তেওঁলোকে সমাজৰ বাবে জীৱ-জন্তুৰ বাবে পশু কল্যাণৰ বাবে আচলতে যি এক মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি যি এক উল্লেখনীয় প্ৰশংসনীয় কাম কৰি আছে সেয়া আপোনালোকৰ মাজত দাঙি ধৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব আজিৰ এই যি বিশেষ ভিডিঅ' আছে তাত আমি কিছুমান বিষয়বস্তু আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম যে এনিমেল ফিডাৰ যিবিলাক আছে একচুৱেলি গৰাকীবিহীন কুকুৰবিলাকক যিবিলাকে খুৱায় তাৰ কি নীতি নিৰ্দেশনা আছে আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে যিসকল আমাৰ এনেকুৱা পশুপক্ষীসকলক খাদ্যৰ যোগান ধৰে বিভিন্ন সময়ত তেওঁলোকে সমাজৰ বিভিন্ন ব্যক্তিৰ পৰা আচলতে তেওঁলোকে ভয় ভাবুকি ধমকি আদি সন্মুখীন হ'বলগীয়া হয় এই সম্বন্ধত চৰকাৰী নীতি নিৰ্দেশনা কি আৰু লগতে আমাৰ সামাজিক দায়িত্ব কি আছে নৈতিক দায়িত্ব কি আছে সকলোৰে আমাৰ ফিডাৰসকলৰ ডেফিনেটলি কিছুমান দায়িত্ব থাকিব কিন্তু সাধাৰণভাৱে দেখা গৈছে সমাজৰ ব্যক্তিসকল একচুৱেলি সামাজিকভাৱে একচুৱেলি ফিডাৰসকলক খুব বেছি ভাল চকুৰে চোৱা নহয় তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এইসমূহ অসুবিধা কিদৰে দূৰ কৰিব পাৰি সমিলমিলৰ জৰিয়তে আৰু আইনে এই সংক্ৰান্তত কি কয় এই সমস্তখিনি কথা আপোনালোকৰ সন্মুখত মুকলি কৰিবলৈ ওলাইছোঁ আৰু তাৰ কাৰণে আচলতে জীৱ-জন্তুৰ লগত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে এখন আইনে আচলতে প্ৰকৃতপক্ষে চাবলৈ গ'লে বৃহৎ পৰিসৰত এখনেই আইন সেই আইনখন হ'ল আচলতে প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেলছ এক্ট 1960 এইখন হ'ল মুখ্য আইন আৰু তাৰ অধীনত মই আৰু আপোনালোকৰ আৰু এখন গভৰ্ণমেণ্টৰ গেজেটেড নটিফিকেশ্যন হয় এয়া চৰকাৰী আইন হয় সেয়া হ'ল এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ 2023 এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ 2023 এয়া কিছুমানত এনিমেল বাৰ্থ কণ্ট্ৰল ৰুল 2001 আছিলে 2001 ৰুলটো অধিক সংশোধিত ৰূপত আৰু পৰিৱৰ্তিত ৰূপত অধিক সুৰক্ষামূলক ব্যৱস্থাৰে 2023 10 মাৰ্চত এয়া ভাৰত চৰকাৰে নটিফিকেশ্যন দিছিলে আৰু এই দুইখন আইন জনাটো খুবেই দৰকাৰী এতিয়া আমি প্ৰথমে আহিছোঁ যে ষ্ট্ৰে ডগ বুলি কি কোৱা হৈছে গতিকে চৰকাৰী ভাষাত ষ্ট্ৰে ডগ বুলি কোৱা হৈছে নো ওনাৰশ্বিপ হেজ বিন ক্লেইমড বাই এনি ইণ্ডিভিজুৱেল অৰ এনি অৰ্গেনাইজেশ্যন গতিকে যিবিলাকৰ গৰাকী নাই গতিকে কমিউনিটি ডগ বা কমিউনিটি জীৱ-জন্তু বুলি আমি ক'লে যিবিলাকৰ গৰাকীবিহীন যিবিলাক জীৱ-জন্তু আছে সেইখিনিকে আমি ক'ব পাৰোঁ আমাৰ আৱাসিক এলেকাত থকা আমাৰ জনবসতিৰ মাজত থকা কিন্তু এক্সক্লুডিং ৱাইল্ড এনিমেল ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত যিবিলাকক ৱাইল্ড লাইফ হিচাপে চিহ্নিত কৰা হৈছে এইবিলাক জীৱ-জন্তুক বাদ দি বাকী জীৱ-জন্তু যিবিলাক আমাৰ জনবসতিত থাকে সেই জনবসতিত থকাবিলাককে আমাৰ কমিউনিটি এনিমেল বুলি কোৱা হৈছে যিবিলাকৰ কোনো নিৰ্দিষ্ট মালিক নাথাকে আমি যি কৈছোঁ আৰু মালিকসকল যে ব্যক্তি হ'ব পাৰে এনেকুৱা নহয় কোনো সংস্থাও থাকিব পাৰে আৰু কোনোবা সংস্থাই যদি জীৱ-জন্তুৰ মালিকী স্বত্ব লৈ লৈছে তেতিয়াহ'লে এয়া কমিউনিটি এনিমেল হিচাপে ধৰা নহ'ব আৰু কমিউনিটি এনিমেলছ যোৱাৰ আগতেও আমি এটা ক'ব খুজিছোঁ যে ক্লাছিফিকেশ্যন অফ এনিমেলছ চৰকাৰী আইনমতে ক্লাছিফিকেশ্যন অফ এনিমেলছ আছে দুই ধৰণৰ এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ 2023 তাৰ অধীনত পইণ্ট নম্বৰ 7ত দিয়া আছে যে 7 নম্বৰ যিটো পইণ্ট আছে তাত কোৱা হৈছে যে ক্লাছিফিকেশ্যন অফ এনিমেলছ দুই ভাগত ভগোৱা হৈছে ঘৰচীয়া জন্তু পোহনীয়া জন্তু আৰু ষ্ট্ৰীট ডগছ অৰ কমিউনিটি ওন্ড ইণ্ডিয়ান ডগছ অৰ এবাণ্ডন পেডিগ্ৰিড ডগছ হুইচ আৰ হোমলেছ লিভিং অন দ্য ষ্ট্ৰীট অৰ উইদিন গেটেড কেম্পাছ এটা কথা মন কৰিব দেই ষ্ট্ৰীট ডগছ বুলি কাক কোৱা হৈছে যে ষ্ট্ৰীট ডগছ অৰ কমিউনিটিড ওন ইণ্ডিয়ান ডগছ অৰ এবাণ্ডন পেডিগ্ৰিড ডগছ হুইচ আৰ হোমলেছ লিভিং অন দ্য ষ্ট্ৰীট which are homeless living on the street or within a gated campus এইটো কিন্তু বিশেষভাৱে মন কৰিব within a gated campus মানে অকল যে গৰাকীবিহীন যে ৰাস্তাত আছে এইটোৱে নহয় যিবিলাকৰ ঘৰ নাই
আৰু যি উইদিন এ গেটেড কেম্পাছৰ ভিতৰত আহি পেলাই যদি থিতাপি লৈছে তাকো আপোনাৰ কমিউনিটি ডগ হিচাপে গণ্য কৰিব লাগিব আৰু ভাৰত চৰকাৰৰ এই কমিউনিটি ডগ সন্দৰ্ভত কমিউনিটি এনিমেল সন্দৰ্ভত যি নীতি নিৰ্দেশনা আছে এই নীতি নিৰ্দেশনাখিনি মানি চলিবলৈ এই গেটেড কমিউনিটিৰ যিসকল বাসিন্দা আছে বা এলেকাটোৰ যি বাসিন্দা আছে আৱাসিক এলেকাৰ যি বাসিন্দা আছে ইনক্লুডিং মেনেজমেণ্ট কমিটি যি আছে সকলোৱে মানি চলিবলৈ আচলতে বাধ্য কাৰণ দেশৰ আইন কানুন ইয়াতো আৰু আমি বনোৱা নাই ভাৰত চৰকাৰে বনাইছে আৰু মাজে মাজে তাত নিশ্চয়কৈ সংশোধন হৈ থাকে আৰু চৰকাৰী বনোৱা নিয়ম আমি মানি চলিবলৈ সকলোৱে বাধ্য আৰু চৰকাৰী নীতি নিয়মক সকলোৱে সন্মান জনাব লাগে আমি ফেডাৰসকলেও সন্মান জনাব লাগিব জীৱ জন্তুৰ হকে যিবিলাক সংস্থা সংগঠনে কাম কৰি আছে তেওঁলোকেও জনাব লাগিব আৰু যিসকলে ব্যক্তিগতভাৱে জীৱ জন্তুৰ সেৱা কৰি আছে যেনেকুৱা ষ্ট্ৰীট ডগ যিবিলাকে ফিড কৰি আছে খাদ্যৰ যোগান ধৰি আছে ৰাস্তাৰ গৰাকীবিহীন কুকুৰবিলাকক তেওঁলোকেও ভাৰত চৰকাৰৰ নীতি নিয়ম অৱশ্যে মানি চলিব লাগিব দুটা কথা বুজিলো যে ক্লাছিফিকেশ্যন এনিমেল দুই ধৰণৰ থাকিব এটা হ'ল পোহনীয়া জন্তু যাৰ মালিক আছে ঘৰত ৰাখিব তাৰ কাৰণে বেলেগ ধৰণৰ এটা বিধি বিধান আছে চৰকাৰৰ আৰু বাকিটো আছিলে কি কমিউনিটি এনিমেল গতিকে এইবিলাকৰ কাৰণে বেলেগ এটা ধৰণৰ নীতি নিয়ম থাকিব আৰু কমিউনিটি এনিমেলছ বুলি কওঁতে মই আকৌ এবাৰ কৈ দিছোঁ যিবিলাকৰ কোনো ঘৰ নাই নিৰ্দিষ্ট গৰাকী নাই আৰু ৰাস্তাত থাকে অথবা কোনোবা গেটেড কমিউনিটিত থাকে মানে কোনোবা আৱাসিক এলেকাটো যদি থাকে আৱাসিক এলেকাৰ ভিতৰতো থাকে গেটেড কমিউনিটি আনকি মানে চৌহদৰ ভিতৰতো যিবিলাক জীৱ জন্তু থাকে যিবিলাকৰ কোনো নিৰ্দিষ্ট মালিক নাই সেইবিলাককো কমিউনিটি এনিমেল বুলি কোৱা হয় আহিছোঁ আমি ফিডিঙলৈ যে যিবিলাকে খাদ্য গৰাকীবিহীন পথৰ কুকুৰক বা জীৱ জন্তুক যিবিলাকে খাদ্য প্ৰদান কৰে খাদ্য যোগান কৰে তেওঁলোকৰ কাৰণে চৰকাৰে আইনে কি কৰি গৈছে এয়া এজ পাৰ এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ 2023 এইখন আটাইতকৈ লেটেষ্ট হয় আচলতে গতিকে সেইমতে আপোনালোকক ক'বলৈ ওলাইছোঁ এই সন্দৰ্ভত আকৌ আৰু এটা কথা কৈ দিওঁ এই প্ৰসংগতে যে এই সন্দৰ্ভত আকৌ আমাৰ মহামান্য উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে সেইসমূহ নিৰ্দেশনা পৰৱৰ্তী সমূহত আপোনালোকলৈ অনাৰ যত্ন কৰা হ'ব আৰু এই গোটেইবিলাকতে কিন্তু ষ্ট্ৰীট ডগ বা আমাৰ কমিউনিটি এনিমেল যিখিনি আছে এইবিলাকৰ সুৰক্ষাৰ কাৰণে আৰু তেওঁলোকক যিসকলে খাদ্য প্ৰদান কৰে তেওঁলোকক যিসকলে মৰম কৰে তেওঁলোকক যিসকলে আদৰ সাদৰ কৰে তেওঁলোকৰ যত্ন লয় সেইসকলক সুৰক্ষা দিবৰ কাৰণে যথেষ্টখিনি নীতি নিৰ্দেশনা চৰকাৰীভাৱে আছে কিন্তু আমি হয়তো সজাগতাৰ অভাৱত আমি যিসকলে কৰি আছোঁ ব্যক্তিগতভাৱে তেওঁলোকেও আমি যথেষ্টখিনি কষ্টৰ সন্মুখীন হ'ব লগা হয় আৰু বিভিন্নজনে আচলতে নিস্বাৰ্থভাৱে বহুত উল্লেখনীয় কাম কৰি আছে অসমত মই দেখিছোঁ দেশৰ বিভিন্ন ঠাইতো আছে আৰু তেওঁলোকক মই ভাবোঁ যে আচলতে তেওঁলোকে নিস্বাৰ্থভাৱে প্ৰচাৰ মাধ্যমৰ আঁতৰত কাম কৰি আছে কিন্তু মই ভাবোঁ যে অকণমান প্ৰচাৰৰ দৰকাৰ আছে কাৰণ তেওঁলোকে কৰা নিস্বাৰ্থ কামৰ প্ৰচাৰ আৰু প্ৰসাৰে অইন দহজনকো উৎসাহিত কৰিব আৰু বহুতে আচলতে সমাজৰ পৰা ভয়তে আচলতে কাৰণ জেনেৰেলি এইসমূহ যেতিয়া কৰ্ম কৰিবলৈ যোৱা হয় বহুত ভয় ভাবুকি আৰু এইবিলাকৰ সন্মুখীন হ'ব লগা হয় তো বহুতে আচলতে মন থাকিলেও এইবিলাকত আগুৱাই নাহে গতিকে আমি যাতে সকলোৱে জীৱ জন্তুৰ কাৰণে গৰাকীবিহীন জীৱ জন্তু হ'লে আমি এখন সহনশীল পৃথিৱী মৰমীয়াল পৃথিৱী তেওঁলোকৰ কাৰণে দিব পাৰোঁ আৰু সেয়া নিশ্চয় মানৱ জগতৰ কাৰণে কল্যাণকাৰী হ'ব কাৰণ জীৱ জন্তুৱে সাধাৰণতে মানৱ জগতৰ কেতিয়াও অন্যায় নকৰে তেওঁলোকে কিবা নহয় কিবা প্ৰকাৰে মানৱ জগতৰ ব্যক্তিগত ৰূপত হওক বা সামাজিক ৰূপত হওক কল্যাণ কৰি আহিছে আমি হয়তো সেয়া গম নাপাওঁ গতিকে এই বিষয়ে যথেষ্টখিনি সজাগতা অনাৰ দৰকাৰ আছে আৰু আমি কাল ভৈৰৱ তৰফৰ পৰা বাবা কাল ভৈৰৱৰ আশীৰ্বাদত এই প্ৰয়াস নিশ্চয়কৈ আমি চলাই যাম আৰু আপোনালোকৰ সহায় সহযোগ সমৰ্থন আৰু বহুমূলীয়া মতামত আমালৈ জনাবলৈ নাপাহৰিব আপোনালোকৰ অনুৰোধ জনাইছোঁ আমি আহিছিলোঁ এতিয়া ফিডিং অফ কমিউনিটি এনিমেলছ এই সন্দৰ্ভত চৰকাৰী কি নীতি নিয়ম আছে তাত কোৱা হৈছে যে ফিডিং অফ কমিউনিটি এনিমেলছ এই সন্দৰ্ভত চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে সেইখিনি মই এবাৰ কৈ দিব খুজিছোঁ মই পঢ়ি দিছোঁ আপোনালোকে শুনিব আইনত কি কোৱা গৈছে এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ 2023 তাত কোৱা হৈছে যে পইণ্ট নং 20 তাত কোৱা হৈছে যে ইট শ্বেল বি দ্য ৰেছপনচিবিলিটি অফ দ্য ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন or apartment owner association or local bodies representative of that area to make necessary arrangement for feeding of community animals residing in the premises or that area involving the person residing in that area or premises as the case may be who feeds those animal or intends to feed those animals and providing care to street animal as a compassionate gesture অর্থাৎ কোনোবা এলেকাত যেনেকুৱা ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন বুলি কোৱা হৈছে কোনোবা আৱাসিক এলেকাৰ যি এছ'চিয়েশ্যন আছে মেনেজমেণ্ট কমিটি আছে এপাৰ্টমেণ্ট অ'নাৰ এছ'চিয়েশ্যন যিবিলাকে ফ্লেটত থাকে এইবিলাকৰ ফ্লেটৰ এছ'চিয়েশ্যন আছে অ'নাৰ এছ'চিয়েশ্যন
আৰু অন্য এলেকাবিলাকত যে লোকেল বডিজ, একচুৱেলি লোকেল বডিজ মানে এনেকুৱা গুৱাহাটীত হ'লে মিউনিচিপাল কৰ্পৰেশ্যন হ'ব আৰু বাকীবিলাকত পৌৰসভা থাকিব, টাউন কমিটি থাকিব, যি ধৰণৰ স্থানীয়ভাৱে তেওঁলোকৰ কমিটি থাকে, সেই কমিটিৰ ৰিপ্ৰেজেণ্টেটিভ অফ ডেট এৰিয়া, অৰ্থাৎ যি ঠাইৰ কথাটো কোৱা হৈছে, যি ঠাইত কমিউনিটিৰ ডগ আছে, সেই ঠাইৰ লোকেল ৰিপ্ৰেজেণ্টেটিভ যি আছে তেওঁৰ ৰেছপঞ্চিবিলিটি হয়। ৰেছপঞ্চিবিলিটি কাৰ হয়? ৰেজিডেণ্ট অ'নাৰ, ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন, ফ্লেটৰ যি ছ'চাইটি আছে, আৱাসিক এলেকাৰ যি মেনেজমেণ্ট কমিটি আছে, তেওঁলোকৰ ৰেছপঞ্চিবিলিটি। আৰু যি ঠাইত এনেকুৱা ধৰণৰ আৱাসিক এলেকাৰ মেনেজমেণ্ট কমিটি নাই, তাত কি হ'ব যে লোকেল বডি, স্থানীয় যি এনেকুৱা মিউনিচিপাল কৰ্পৰেশ্যন হওক, টাউন কমিটি হওক, পৌৰসভা হওক, এই ধৰণৰ যিবিলাক কমিটি আছে, এই লোকেল বডিজৰ ৰিপ্ৰেজেণ্টেটিভ অফ ডেট এৰিয়া, সেই ঠাইৰ ৰিপ্ৰেজেণ্টেটিভ, সেই ঠাইত যি প্ৰতিনিধি আছে, নিৰ্বাচিত প্ৰতিনিধি আছে, সেই ঠাইৰ প্ৰতিনিধিৰ এয়া দায়িত্ব হয় যে কি কৰিব, যিবিলাকে কম্পেশ্যনেট জেষ্টাৰত, যিবিলাকে এনেকুৱা পথৰ গৰাকীবিহীন কুকুৰক খাদ্য দিব বিচাৰে, তেওঁলোকক ছাপোৰ্ট কৰিব, অথবা তেওঁলোকে নিজৰ ফালৰ পৰা তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰিব। কথাটো কিন্তু চাব দেই, ইয়াত ৰেছপঞ্চিবিলিটি কাক দিয়া হৈছে? ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন অৰ এপাৰ্টমেণ্ট অ'নাৰ এছ'চিয়েশ্যন অৰ লোকেল বডিজ ৰিপ্ৰেজেণ্টেটিভ। এইটো কথাটো মনত ৰাখিব। অৰ্থাৎ সকলোৰে ৰেছপঞ্চিবিলিটি আছে, চৰকাৰে ৰেছপঞ্চিবিলিটি দি গৈছে। তো আপোনালোকৰ ৰেছপঞ্চিবিলিটি আছে, কিন্তু আপোনালোকেতো নিজৰ ৰেছপঞ্চিবিলিটি, নিজৰ দায়িত্ব পালন কৰা নাই। আৰু যিবিলাকে জীৱ জন্তুৰ প্ৰতি মৰমত সম্পূৰ্ণ নিস্বাৰ্থভাৱে সামাজিক সেৱা কৰি আছে, জীৱ জন্তুৰ সেৱা কৰি আছে, আৰু জীৱ জন্তুৰ সেৱা কৰা মানে, জীৱ সেৱা কৰা মানে হ'ল পৰমপিতা পৰমেশ্বৰৰ সেৱা কৰা, ভগৱানৰ সেৱা কৰি আছে, সেইসকল ব্যক্তিকে আপোনালোকে কিন্তু আপোনালোকৰ এছামে আচলতে সেইসকল যিসকল ফিডাৰ আছে, জীৱ জন্তুক খাদ্য যোগান কৰে, তেওঁলোকক যথেষ্টখিনি মানে আমনি দিয়ে, ভয় ভাবুকি দিয়ে, তেওঁলোকক যথেষ্ট কষ্টৰ সন্মুখীন কৰে, এয়া কৰি, কিন্তু সেয়া আপোনালোকৰে দায়িত্ব আচলতে, ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন কমিটিৰ দায়িত্ব আচলতে। যি কি নহওক বাৰু, ইয়াত আৰু বিভিন্ন ধৰণৰ দায়িত্ব এছাইন কৰা হৈছে। তাৰ ভিতৰত আমি ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন বা এপাৰ্টমেণ্ট অ'নাৰ এছ'চিয়েশ্যন অৰ দ্য লোকেল বডিজ ৰিপ্ৰেজেণ্টেটিভ শ্বেল এনচিয়ৰ, ইয়াত তেওঁলোকৰ ৰেছপঞ্চিবিলিটি কি কোৱা গৈছে যে টু ডেজিগনেট ফিড স্পটছ হুইচ আৰ মিউচুৱেলি এগ্ৰিড আপন, যে কিছুমানত যদি কিবা কনফ্লিক্ট আহে, যে এটা নিৰ্দিষ্ট এটা জেগাত আচলতে তেওঁলোকে যিটো খাদ্য দিয়াৰ মানে ফিডিং স্পট বুলি কোৱা হৈছে, য'ত খাদ্য আনি দিয়া হয়, আমি দিনটোৰ এটা নিৰ্দিষ্ট সময়ত এটা দিব লাগিব, ফিডিং টাইম, একচুৱেলি ফিডিং টাইম এণ্ড ফিডিং স্পট প্ৰভাইড কৰাটো ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন, এপাৰ্টমেণ্ট অ'নাৰ এছ'চিয়েশ্যন অৰ দ্য লোকেল বডিজ ৰিপ্ৰেজেণ্টেটিভছ শ্বেল এনচিয়ৰ, অৰ্থাৎ তেওঁলোকে এয়া নিৰ্দিষ্ট কৰাটো তেওঁলোকৰ দায়িত্ব। আৰু ফিডাৰ হিচাপেও ডেফিনেটলি কিছুমান দায়িত্ব থাকিব। ফিডাৰ হিচাপে আচলতে আমি ফিডিং হোৱাৰ পিছত লেতেৰা বা কৰিব নালাগে, কাৰণ কুকুৰে সাধাৰণতে যেতিয়া খাদ্য খায় কোনো লেতেৰা হৈ নাথাকে, চাফাই হৈ যায়। আৰু বাকী যিখিনি ভেকচিনেশ্যনৰ কাৰণে যিখিনি কথা কোৱা হৈছে, এইখিনি আমি দেখিছোঁ যে অসমত বিশেষকৈ গুৱাহাটীত বিশেষকৈ আচলতে NGO কিছুমান আছে, আৰু তেওঁলোকে চৰকাৰৰ দ্বাৰা নিয়োজিত NGO আচলতে তেওঁলোকে ভাল ধৰণে কাম কৰি আছে ভেকচিনেশ্যনত। তেওঁলোকে ৱেল ভেকচিনেটেড হয়, আৰু ৱেল ভেকচিনেটেড বহুখিনি হয়। আৰু যদি ভেকচিনেশ্যন নাই, তেওঁলোকে ফিডাৰবিলাককো মই অনুৰোধ জনাম যাতে তেওঁলোকৰ নিৰ্দিষ্ট এলেকাত যিসকলে ফিডিং কৰে, বহুতেতো কৰিছে, তথাপি কিছুমান যদি এনেকুৱা যদি থাকে যে ভেকচিনেশ্যন হোৱা নাই, আৰু তেতিয়াহ'লে তেওঁলোকৰ সেয়া ৰেছপঞ্চিবিলিটি আচলতে ল'ব লাগে। আৰু আমাৰ কালভৈৰৱ সেনাই আপোনালোকক নিশ্চয়কৈ সহায় সহযোগিতা আগবঢ়াব এই দিশত। যিকি নহওক বাৰু, তাৰপিছত কনফ্লিক্ট চিটুৱেশ্যনতো আহিছে। কনফ্লিক্ট চিটুৱেশ্যনত কি হয়, এইখিনিতে আৰু এটা কথা মই কৈ থ'ব বিচাৰিছোঁ যে কোনো ৰেজিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন বা এপাৰ্টমেণ্ট অ'নাৰ এছ'চিয়েশ্যনে আইন হাতত ল'ব নোৱাৰে। আমি বহুতো দেখা পাওঁ যে কেতিয়াবা পথৰ গৰাকীবিহীন কুকুৰে কোনোবা গেটেড কমিউনিটিৰ ভিতৰত সোমাই যায়, বা তেওঁলোকে খাদ্য বিচাৰিয়ে যায় সাধাৰণতে। গতিকে সেয়া আচলতে গেটেড কমিউনিটিৰ দায়িত্ব হয়। কোনোবাই ক'ব আমাৰ এপাৰ্টমেণ্টৰ সন্মুখত খানা নিদিব, এপাৰ্টমেণ্টৰ সন্মুখত, গেটৰ সন্মুখততো ডেফিনেটলি কোনেও নিদিয়ে না, ফিডাৰবিলাকে ছাইডত দিব। এপাৰ্টমেণ্টৰ সন্মুখত থকা ফুটপাথটো কিন্তু আপোনালোকৰ নহয়, এয়া ৰাইজৰ সম্পত্তি হয়। আৰু জীৱ জন্তুৰ কাৰণে তাত খাদ্য দিবলৈ আচলতে আমাৰ ভাৰত চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে, এই নীতি নিৰ্দেশনে কোনো মানা কৰা নাই। নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট ঠাইত যদিহে ফিডিং স্পট আৰু ফিডিং টাইম আচলতে এই দুটা যদিহে নিৰ্দিষ্ট হয়, তেতিয়াহ'লে তাত খানা দিব পাৰে ফিডাৰবিলাকে, তাত কোনেও বাধা দিব নোৱাৰে। আৰু আনকি গেটেড কমিউনিটিৰ ভিতৰতো যদি কোনোবা যদিহে যায়, আপোনালোকৰ এয়া মানে নৈতিক দায়িত্বটো মই বাদেই দিলোঁ, আপোনালোকৰ এয়া আইনী দায়িত্ব হয়। কাৰণ আইনমতে আপুনি কোনো কুকুৰক খেদিব নোৱাৰে, কোনো জীৱ জন্তু যদিহে আপোনাৰ কমিউনিটিৰ ভিতৰত যায়, তেতিয়াহ'লে খেদিব নোৱাৰে।
আপোনালোকে আইন নিজৰ হাতত তুলি ল'ব নোৱাৰে আচলতে আপোনালোকৰ তাত বিভিন্ন ধৰণৰ এয়া এনিমেল বাৰ্থ কণ্ট্ৰল ৰুলছ মতে কোৱা হৈছে নিৰ্দিষ্ট তেওঁলোকে যি লোকেল বডি আছে লোকেল বডি এনিমেল ৱেলফেয়াৰ চেল আছে তাত একচুৱেলি খবৰ দিব লাগিব এনিমেল ৱেলফেয়াৰ কমিটি আছে আৰু তেওঁলোকে দেশৰ আইনী ব্যৱস্থা অনুসৰি তেওঁলোকে ল'ব আৰু এই সম্পৰ্কে বিভিন্ন নীতি নিৰ্দেশনা আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ লৈ আহিম আৰু আজি আপোনালোকক খালি ফিডিং সম্পৰ্কে এইখিনি কথা ক'লো তো মই দুই এটা কথা আচলতে ক'ব বিচাৰিছোঁ যদি যে ফিডাৰবিলাকে আচলতে কি অসুবিধাৰ সন্মুখীন হয় আৰু আপোনালোকেও শ্বেয়াৰ কৰিব ভালেকেইজন একচুৱেলি ফিডাৰে তেওঁলোকে ভাল কাম কৰি আছে আৰু ভাল কাম মানে অতিকে উচ্চ পৰ্যায়ৰ ভাল কাম কৰি আছে নিস্বাৰ্থভাৱে পৰৱৰ্তী সময়ত আপোনালোকৰ যদিহে তেওঁলোকৰ সন্মতি থাকে আমি আপোনালোকৰ মাজলৈ লৈ অনাৰ কাৰণে যত্ন কৰিম কাৰণ ৰাইজে উৎসাহিত হ'ব লাগে আৰু তেওঁলোকৰ ভাল কাম যি কৰি আছে অন্যজনে উৎসাহিত হ'ব প্ৰেৰিত হ'ব আৰু আমি এখন জীৱ জন্তুৰ কাৰণে মৰমীয়াল সহনশীল যি পৃথিৱী জীৱ জন্তুৰ কাৰণে সহনশীল মৰমীয়াল হ'ব সেই পৃথিৱী মানুহৰ কাৰণেও সহনশীল হ'ব মৰমীয়াল হ'ব আমি এখন বেটাৰ ৱৰ্ল্ড এখন ভৱিষ্যতে এখন মৰমীয়াল সহনশীল আৰু ভাল এখন পৃথিৱী গঢ়াৰ দিশত আমি যাতে অগ্ৰসৰ হ'ব পাৰোঁ সকলোৱে একেলগে কাম কৰিব পাৰোঁ তাকেই কামনা ৰাখিলোঁ আপোনালোক আটাইৰে দিনটো শুভ হওক মংগলময় হওক তাৰে কামনা আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আমাৰ কমেণ্ট বক্সত দিব আৰু যদি কিবা বিশেষ ধৰণৰ আপোনালোকৰ বিষয়ৰ ওপৰত জীৱ জন্তু সম্পৰ্কীয় বনৰীয়া জীৱ জন্তু নহয় আৰু দেই আৱাসিক এলেকাত থকা জীৱ জন্তু সম্পৰ্কীয় পোহনীয়া জীৱ জন্তু সম্পৰ্কীয় কিবা বিশেষ বিষয়ৰ ওপৰত আপোনালোকে মতামত দাঙি ধৰিব বিচাৰে কিবা বিশেষ বিষয় সম্পৰ্কে আপোনালোকে ভাবে যে কথা আমি আলোচনা কৰাটো উচিত তেতিয়াহ'লে সেয়া আপোনালোকে কমেণ্ট বক্সত দিব পাৰে আৰু আপোনালোকে যদিহে ভাল কাম কৰি আছে সেই ভাল কামবিলাক আমাৰ যিটো কাল ভৈৰৱ সেনাৰ যি ডেজিগনেটেড নম্বৰ আছে আমাৰ বিষয়ববীয়াসকলে সম্পূৰ্ণ নিস্বাৰ্থভাৱে তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে আপোনালোকৰ এই কৰ্মৰাজিক প্ৰচাৰ আৰু প্ৰসাৰ কৰি অন্যজনকো উৎসাহিত কৰাৰ কাৰণে নিশ্চয়কৈ প্ৰয়াস কৰিব আপোনালোকৰ দিনটো শুভ হওক মংগলময় হওক তাকেই কামনা ধন্যবাদ